মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া পাইছে ৰাতিপুৱা 11টা। এতিয়া ভাত পানী খাই কাম বনবোৰ কৰি আজৰি হ'লোঁ। এনেকৈ ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজি নামঘৰলৈ যাম বুলি ভাবিছোঁ, এক লগত লৈ যাম। আজি এই নামত পায়স অকণমান দিম বুলি ভাবিছোঁ নামঘৰত। আচলতে ভাদ মাহ যিহেতু গোপিনীসকলে পাঁচবেলা সদায় নাম লৈ আছে নামঘৰত, গতিকে এই মংগলৰ বাবে যাতে সকলোবোৰ ভালে থাকে সেইভাৱে ভাবি পিনিয়ে নামঘৰত পায়স অলপ দিম বুলি ভাবিছোঁ। একেবাৰে সাধাৰণভাৱে বনাম পায়সকণ, তথাপিতো ভাবিছোঁ আপোনালোককো দেখুৱাওঁ যে মইনো কেনেধৰণে বনাইছোঁ পায়সকণ। আপোনালোকেতো সকলোৱে জানেই বনাব, তথাপিতো মই একেবাৰে সাধাৰণভাৱে বনাই দেখুৱাম আজি যে মইনো কেনেকৈ বনাই ভাল পাওঁ বা বনাব জানো। চাই থাকিব আগলৈ ভিডিঅ'টো। ধন্যবাদ। পায়সকণ বনাম বুলি আহিলোঁ, কিন্তু চাওকচোন এইজনী দুষ্টজনী হোৱাই নাই এতিয়ালৈকে, আমনি কৰি আছে। কোৱাচোন ভিডিঅ'টোলৈ পূৰা চাইছে তাই। এইফালে চোৱা, এইফালে চোৱা, তোমাক কোনে চাই আছে চোৱা, কোনে চাই আছে চোৱা, এইফালে চোৱা। তাই নোহোৱালৈকেতো বনাব নোৱাৰোঁ, হোৱাই লওঁ, তাৰপিছত বনাম এতিয়া পায়সকণ। আপোনালোকক দেখুৱাই থাকিম। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। পায়স বনাবলৈ মই আমুল তাজা গাখীৰ 3 লিটাৰ লৈছোঁ। এই গাখীৰ 3 লিটাৰ মই টৌটোত উলিয়াই লওঁ। এতিয়া এইফালে মই কাজু বাদাম লৈ লৈছোঁ। কাজুখিনি এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ চাইজত। আৰু এইফালে মই তেজপাত কেইখিলামান লৈ লৈছোঁ। আৰু এইফালে মই ইলাচি লৈ লৈছোঁ। ইলাচিখিনি মই বাকলিৰে সৈতে খুন্দি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে বাকলিটো আঁতৰাই দিব পাৰে, কিন্তু বাকলিটো দিলে চেণ্টটো ভাল আহে। আৰু এইফালে মই খিচমিচ লৈ লৈছোঁ। খিচমিচখিনি এনেদৰে ধুই লৈছোঁ। আৰু এইফালে মই চাউল লৈছোঁ, বাচমতি চাউল। বাচমতি চাউলখিনি ধুই পিনি এনেকৈ টুকি থৈছোঁ। আচলতে মই তিয়াই লোৱা নাই চাউলখিনি, যাতে গাখীৰৰ সোৱাদটো আহে। ধুই পিনি এতিয়া ধুনীয়াকৈ টুকি মেলি থৈ দিছোঁ। আৰু এইফালে গাখীৰখিনি গৰম হ'বলৈ দিছোঁ। মই বেছি উতলাই নিদিওঁ, গাখীৰখিনি অকণমান গৰম হ'লত এইভাগে গাখীৰখিনি বাতি এটাত উলিয়াই থ'ম। অলপমান উলিয়াই পিনি গাখীৰখিনি মই পাউডাৰ গাখীৰ এভৰিডে পাউডাৰ গাখীৰ 2 পেকেট ইয়াত মিলাই দিম, যাতে এভৰিডে পাউডাৰ গাখীৰ পেকেট মিলালে আচলতে কনডেন্স মিল্কটো নিদিলেও হয়। যিটো আমুল মিঠাই মিল্ক দিলে পায়সটো খাবলৈ ধুনীয়া লাগে ন, সেই আমুল মিঠাই মিল্কটো নিদিলেও এইভাগে যদি দিয়ে সোৱাদটো প্ৰায় একেই আহে আৰু খাবলৈ বৰ ধুনীয়া লাগে। আচলতে পায়সত এনেদৰে এইখিনি মই এতিয়া নিদিওঁ, পায়সখিনি যেতিয়া হ'বলৈ হ'ব তাৰ খুব 10-5 মিনিটৰ আগত দিম ইয়াৰ টেষ্টটো উঠিবলৈ। পায়সখিনি হোৱাৰ আগে আগে দিলে ইয়াৰ টেষ্টটো বহুত ধুনীয়াকৈ উঠে। আৰু এইখিনি ভালদৰে মই গুলি ল'ম। এনেদৰে অকণো গোটা পতিব নালাগিব, ধুনীয়াকৈ গুলি ল'ব লাগিব। কুহুমীয়া গৰম হৈ আছে যেতিয়া ভালকৈ গোল খাই গৈছে, অকণমান ঠাণ্ডা হ'লে গোল নাখাব। এতিয়া মই গাখীৰখিনিত তেজপাতখিনি দি দিম। আৰু তেজপাতখিনি দি পিনি ইয়াত ইলাচিখিনিও মই দি দিম, তেতিয়া চেণ্টটো গোটেই পায়সখিনিতে ধুনীয়াকৈ আহিব। এতিয়া ইলাচিখিনি মই দি দিছোঁ। দি পিনি এতিয়া এইখিনিত মই চাউলখিনি ব্যৱহাৰ কৰিম। আচলতে চাউলখিনি মই একেবাৰে গাখীৰখিনি পূৰা উতলালৈকে নাথাকোঁ, আগতীয়াকৈ দি দিওঁ, যাতে অলপমান গৰম, মানে একেবাৰে কুহুমীয়াটো নহয়, অলপমান গৰম হোৱাৰ পিছত এইখিনি চাউলখিনি দি ভালদৰে চাউলখিনি লৰাই দিম, যাতে তলত লাগি নধৰে। আৰু পায়সটো বনাওঁতে এটা কথা ভালদৰে মন কৰিব লাগিব, যাতে পায়সটো কোনো প্ৰকাৰে তলত লাগি নধৰে। নহ'লে যদি কেনেবাকৈ অকণমান দেৰি যোৱা নিচিনা হয়, গোটেই পায়সখিনি এটা গোন্ধ আহে, যিটো বৰ ভাল নালাগে খাবলৈ পায়সখিনি। গতিকে একেবাৰে মিডিয়াম ফ্লেমত ৰাখিব লাগে পায়স বনাওঁতে সদায়, আৰু লৰাই থাকিব লাগে মাজে মাজে। যিহেতু গাখীৰৰ বস্তু অকণমানতে পাগ উঠি আহে, গতিকে এতিয়া মই এইখিনি ভালদৰে লৰাই থাকিম, যাতে চাউলটো এটা এটা হৈ যায়। তাৰপিছত অলপ টাইম এৰি দিব পৰা হ'ব বাৰু। এতিয়া গাখীৰখিনি উতলি আহিছে। চাউলখিনি 80% সিজাৰ পিছত ইয়াত চেনি ব্যৱহাৰ কৰিব। আচলতে চেনি ব্যৱহাৰটো কৰা ক্লিপটো মোৰ ভাগত ডিলিট হৈ থাকিলে। চেনি আপোনালোকৰ নিজৰ সোৱাদ অনুসাৰে ব্যৱহাৰ কৰিব। কিছুমানে কমকৈ চেনি
খায়, কিছুমানেতো বেছিকৈ চেনি খায়। চেনি যিমান পৰিমাণে খায় সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া ইয়াত কাজু এড কৰিছোঁ। এইখিনি হৈ যোৱাৰ পিছত কাজু এড কৰিছোঁ আৰু এতিয়া ইয়াত খিচমিচ এড কৰি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিম আৰু খুব বেছি 3 মিনিট থ'ম আৰু বেছি দেৰি নথওঁ। আৰু ক্ষীৰ আৰু পায়স দুটা বেলেগ বস্তু। মই পায়স বনাইছোঁ। ক্ষীৰটো ইয়াতকৈ অলপ বেছিকৈ গাখীৰটো থাকে। পায়সখিনি অকণমান গ্ৰেভি টাইপৰ নিচিনা হয় আচলতে। এতিয়া বাকী থকা সেই গাখীৰ যিখিনি গুলি থৈছোঁ সেইখিনি ইয়াত এড কৰি দিম। এড কৰি মই 3 মিনিটমানৰ কাৰণে থৈ দিম। এতিয়া মোৰ পায়স ৰেডি। আমি নামঘৰ পালোহি। আহি থাকোঁতে ৰাস্তাত বৰষুণ দিয়াৰ বাবে ভিডিঅ' কৰা নহ'ল। এফালে এখন হাতত ছাতি, এফালে এখন হাতত ছোৱালী লৈ পিনি এনেকৈ ভিডিঅ'টো কৰাটো সম্ভৱ নহয়। চাওকচোন কিমান কোলা মোলা কৰি আনিছে বতৰটো। বহুত কোলা মোলা কৰি আনিছে। বৰষুণ দিব ডাঙৰকৈ এতিয়া।